টেবুলখনত সোমাই টেবুলখনো ভাঙি পৰিলে ল'ৰাজনীৰ লগত ইয়াতে এতিয়া কিহে কাটিলে এডোখৰ কাটি লৈ গ'ল আমাৰ লেজাই অঞ্চলত গোটেই ঘৰ স্কুল লাইটৰ খুঁটাৰ পৰ্যন্ত শেষ হৈ গ'ল গতিকে আমি শোকত নিয়মান হৈ পৰিছোঁ প্ৰশাসনক এই সময়ত দাবী জনাব নোৱাৰোঁ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে সৰজমিন তদন্ত কৰি এই ক্ষতিগ্ৰস্ত লোকসকলক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু প্ৰশাসনে তৎকালীনভাৱে তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষক যাতে যোগাযোগ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ ধুমুহাটোৱে প্ৰায় 500 ঘৰো অধিক লোকৰ ঘৰ এইদৰে উৰুৱাই লৈ গ'ল প্ৰশাসনক এটি বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ আমি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা যাতে তেখেতলোকে অনতি পলমে এই ক্ষয় হোৱা মানে যিসকল লোকচান হৈ গৈছে লোকচান হোৱা পৰিয়ালবিলাকলৈ তেখেতলোকে যদি সাহায্য আগবঢ়ায়